অনুষ্ঠিত হৈ আছে তাৰ প্ৰতি সমান্তৰালভাৱে ওদালগুৰি জিলা টংলাস্থিত ৰতনপুৰ আঞ্চলিক ক্লাবৰ সৌজন্যত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে আঞ্চলিক ভিত্তিত ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাখন উদ্বোধন কৰে টংলা স্বাস্থ্য বিভাগৰ প্ৰাক্তন সদস্য উপেন শৰ্মাই। প্ৰতিযোগিতাৰ বিজয়ী দলক 10,000 টকা আৰু ৰানাৰ্ছ আপ দলক 7,000 টকাৰে পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাই জানিব দিয়ে। লগতে 16 আৰু 17 তাৰিখৰ ভিতৰত খেলত যোগদানৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে বুলি ৰতনপুৰ আঞ্চলিক ক্লাবৰ সভাপতি কৃষ্ণ ডেকাই জানিব দিয়ে। নমস্কাৰ গ্ৰহণ কৰিব। ৰতনপুৰ আঞ্চলিক ক্লাবৰ সৌজন্যত আমি 2020ত এখন এই টুৰ্ণামেণ্ট আমি আৰম্ভ কৰিছোঁ, ফুটবল টুৰ্ণামেণ্ট। আৰু এই টুৰ্ণামেণ্টত সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি প্ৰাইজ মানি টুৰ্ণামেণ্ট পাতিছোঁ। ইয়াতে প্ৰথম প্ৰাইজ 10,000 টকা আৰু আমাৰ ৰানাৰ্ছ আপ টিমলৈ 7,000 টকা আমি আগবঢ়াম বুলি আমি কমিটিয়ে থিৰাং কৰিছোঁ। আমাৰ ইয়াতে জইণ্ট ফিজ আছে, জইণ্ট ফিজ আমাৰ 700 টকা। আৰু কিমান দিনীয়া কাৰ্যসূচী? এই দিনটো আমাৰ 4 দিনীয়া কাৰ্যসূচী, 16 তাৰিখৰ পৰা আমি 19 তাৰিখৰ ভিতৰলৈকে শেষ কৰিব। এনে কেতিয়ালৈকে নতুন দলে যোগদান কৰিব পাৰিব? কাইলৈলৈকে নতুন দলে যোগদান কৰিব পাৰিব।